সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আজি এই খণ্ডটোলৈ স্বাগতম জনাইছোঁ। কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষত যি এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে, এই পৰিস্থিতিক লৈ তোমালোকে শংকিত নহ'বা। তাৰ পৰিৱৰ্তে তোমালোকে সজাগ সচেতন হ'বা। সজাগ সচেতনতাই ইয়াৰ প্ৰতিকাৰৰ মূল কাৰক। তোমালোকে ব্যক্তিগত চাফ চিকুণতাৰ ওপৰত অত্যাধিক গুৰুত্ব দিবা। বাহিৰলৈ তোমালোকে বিনা কাৰণত যাবলৈ চেষ্টা নকৰিবা। গ'লেও তোমালোকে মাস্ক পৰিধান কৰি আৰু ছ'চিয়েল ডিষ্টেঞ্চ অনুসৰণ কৰিহে যাবা। তোমালোকে এইকেইটা দিন ঘৰতে যিহেতু আছা, আমাৰ ছাৰ বাইদেউসকলে যিখিনি তোমালোকক অনলাইনৰ মাধ্যমেৰে পাঠদান আগবঢ়াইছে, গতিকে সেইখিনি সকলোৱে আঁকোৱালি লৈছা বুলি আশা ৰাখিছোঁ। তোমালোকে ঘৰত এই পঢ়া শুনাবিলাকৰ উপৰিও তোমালোকৰ নিজস্ব কিছুমান প্ৰতিভা আছে, যিবিলাকক আমি হবি বা চখ বুলি কওঁ। গতিকে সেই হবি বা চখবিলাকক তোমালোকে কেতিয়াও অৱজ্ঞা নকৰিবা। পঢ়া শুনাৰ লগতে সেইবিলাককো অনুশীলন কৰিবা বুলি আশা থাকিল। আজি মই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন নামৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰৰ এটা খণ্ড তোমালোকলৈ আগবঢ়াই আনিছোঁ। আশা কৰিছোঁ তোমালোকে প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু বহীত তোমালোকে লিখি ল'বা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিলে? এতিয়া উত্তৰটো তোমালোকৰ সুবিধাৰ্থে মই কিতাপৰ পৰাই ইমেজ আকাৰে দেখাইছোঁ। গতিকে তোমালোকে বহীত ভালকৈ লিখি ল'বা যে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন আছিলে ভাস্কো দা গামা। ভাস্কো দা গামাই প্ৰথম পৰ্তুগীজ নাবিক আছিলে, যিজনে সাগৰীয় পথ আৱিষ্কাৰ কৰিছিলে। আৰু তেওঁ কেতিয়া উপস্থিত হৈছিলে? তেওঁ 1498 খ্ৰীষ্টাব্দত উপস্থিত হৈছিলে কালিকট বন্দৰত। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিলে? জলপথেৰে পৃথিৱী ভ্ৰমণ কৰিছিলে আৰু তেওঁৰ নাম আছিলে ফ্ৰান্সিছ ড্ৰেক। জলপথেৰে পৃথিৱী ভ্ৰমণ কৰিবলৈ তেওঁ সমৰ্থ হৈছিলে। 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেকে কি কৰিছিলে? জলপথেৰে পৃথিৱী ভ্ৰমণ কৰিছিলে। তেওঁ আছিলে এজন ইংৰাজ নাবিক। কিন্তু ভাস্কো দা গামা আছিলে পৰ্তুগীজ নাবিক। এইটো মনত ৰাখিবা। ভাস্কো দা গামাই ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিলে 1498 খ্ৰীষ্টাব্দত। কনফিউজ নকৰিবা, কাৰণ আমাৰ বুৰঞ্জীত চন তাৰিখবিলাক আমি মনত ৰাখিবা বা ক'ত কেনেকৈ উপস্থিত হৈছিলে সেইবিলাক কথা মনত ৰাখিব লাগিব। গতিকে কেতিয়াবা খেলি মেলি লাগি যায়, গতিকে একাধিককৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিলে? এতিয়া ইয়াৰ উত্তৰটো হৈছে, কিতাপৰ পৰাই তোমালোকক তুলি দিছোঁ, গতিকে তোমালোকে বহি লিখি ল'বা। 1599 খ্ৰীষ্টাব্দত জন মিল্ডেন হলে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতি পত্ৰ লৈ ভাৰত ভূমিত প্ৰৱেশ কৰিছিলে। 1599 খ্ৰীষ্টাব্দত জন মিল্ডেন হল নামৰ এজন ইংৰাজ নাবিকে সেই সময়ত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতি পত্ৰ লৈ ভাৰত ভূমিত প্ৰৱেশ কৰিছিলে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা চাগে, আৰু যদি কিবা বুজি নোপোৱা তোমালোকে মোক জনাবা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিলে? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী। এতিয়া ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত গঠন হৈছিলে। ক'ত গঠন হৈছিলে? লণ্ডনত। এইটো কথা জানি থবা, লণ্ডন হৈছে UK ৰাজধানী। UK ইউনাইটেড কিংডমৰ ৰাজধানী, ইংলেণ্ডৰ ৰাজধানী। 1600 খ্ৰীষ্টাব্দত লণ্ডনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিলে। আৰু এই কোম্পানীটোৰ সম্পৰ্কত তোমালোকে যিহেতু পাঠটোত মই আগত পঢ়াইছিলোঁ, গতিকে এই কোম্পানীটোৱে সমগ্ৰ আচলতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত এক বেলিমাৰ নোযোৱা সাম্ৰাজ্য স্থাপন কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য লিখা।
ইষ্ট ইণ্ডিয়া কোম্পানী, এইটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কৈছে, যে ভাৰতত থিতা পেলোৱাৰ উদ্দেশ্য লিখা তেওঁলোকে কিয় থিতা পেলাব বিচাৰিছিলে। এতিয়া উত্তৰটো তোমালোকক এটা প্ৰেগাপ ইয়াত দেখাইছোঁ, গতিকে প্ৰেগাপটোতে উত্তৰকেইটা নিহিত হৈ আছে। এতিয়া তোমালোকে ইয়াৰ পৰা লিখি ল'বা। মই কৈ দিছোঁ যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত থিতা পেলোৱাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিলে বেহা বেপাৰ কৰা। বেহা বেপাৰ কৰাটো, বেপাৰ বাণিজ্য কৰাটো তেওঁলোকৰ মানে উদ্দেশ্য আছিলে। তাৰ উপৰি তোমালোকে আৰু এটা উদ্দেশ্য লিখিব পাৰা, সেইটো হৈছে তেওঁলোকৰ দ্বিতীয় উদ্দেশ্যটো আছিলে ৰাজ্য বিস্তাৰ কৰা। ৰাজ্য বিস্তাৰ কৰা, প্ৰথমটো হৈছে বেহা বেপাৰ কৰা বা বেপাৰ বাণিজ্য কৰা, দ্বিতীয়টো হৈছে ৰাজ্য বিস্তাৰ কৰা। আশা কৰিছোঁ তোমালোকে বুজি পাইছা চাগে। মই আকৌ কৈছোঁ, প্ৰথম উদ্দেশ্যটো আছিলে বেহা বেপাৰ কৰা, আৰু দ্বিতীয় উদ্দেশ্যটো আছিলে ৰাজ্য বিস্তাৰ কৰা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিলে। ইংৰাজৰ যিটো প্ৰথম বাণিজ্য কেন্দ্ৰ, এতিয়া সেই প্ৰথম বাণিজ্য কেন্দ্ৰটো স্থাপিত হৈছিলে 1611 চনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মুছলিমপট্টমত স্থাপন কৰিছিলে। মুছলিমপট্টমত স্থাপন কৰিছিলে। পিছৰ প্ৰশ্নটো হৈছে ফৰ্ট উইলিয়াম কি। এতিয়া ফৰ্ট উইলিয়াম কি। ফৰ্ট উইলিয়াম হৈছে এটা বাণিজ্য কেন্দ্ৰ, আৰু যিটো বাণিজ্য কেন্দ্ৰ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানতহে কলিকতাত স্থাপন কৰা হৈছিলে। এইটো তোমালোকে জানি থ'বা যে ফৰ্ট উইলিয়াম হৈছে এটা বাণিজ্যিক কেন্দ্ৰ, আৰু যিটো বাণিজ্যিক কেন্দ্ৰ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানতহে কলিকতাত স্থাপন কৰা হৈছিলে। বহীত তেনেকৈ লিখিবা তোমালোকে যে ফৰ্ট উইলিয়াম হৈছে এটা বাণিজ্য কেন্দ্ৰ, আৰু যিটো কেন্দ্ৰ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানতে কলিকতাত স্থাপন কৰা হৈছিলে। পিছৰ প্ৰশ্নটো হৈছে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি, সময় উল্লেখ কৰি লিখা। শাসনৰ সময়ছোৱাত পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক মানে দুটা মূল ভাগত ভগাব পাৰি, যিহেতু 1757 চনৰ পৰা 1858 চনলৈ এছোৱা সময়। এইটো তোমালোকে জানি থ'বা যে 1757 চনৰ পৰা 1858 চনলৈ এছোৱা সময়, আৰু 1858 চনৰ পৰা 1947 চনলৈকে এছোৱা সময়। এই দুটা ভাগত বিভক্ত কৰা হৈছে, যিহেতু 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে, আৰু 1757 চনত পলাচী যুদ্ধ হৈছিলে, আৰু সেই 1757 চনৰ পলাচী যুদ্ধৰ পিছৰ পৰা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত মানে নিষ্কণ্টকভাৱে বেহাৰ বেপাৰ স্থাপন কৰিব পাৰিছিলে, আৰু এই 1757 পৰা 1858 চনলৈ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষ শাসন কৰিছিলে। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী তাৰপিছত 1858 চনৰ পৰা 1947 চনলৈকে মানে চনলৈ ব্ৰিটিছ গৃহ চৰকাৰে ভাৰতবৰ্ষ শাসন কৰিছিলে। সেইকাৰণে কৈছে যে ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা মূল ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে মানে স্বাধীনতা লাভ কৰাৰ আগত 1757 পৰা 1858 এইটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, আৰু 1858 পৰা 1947 চনলৈ ব্ৰিটিছ গৃহ চৰকাৰে ভাৰতবৰ্ষ নিয়ন্ত্ৰণ কৰিছিলে। দুটা ভাগত উল্লেখ কৰা হৈছে। আশা কৰিছোঁ তোমালোকে চাগে বুজি পাইছা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে ভাৰত চৰকাৰ আইন কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিলে। এতিয়া চিপাহী বিদ্ৰোহৰ পিছত মানে প্ৰৱৰ্তন কৰা হৈছিলে এই আইনখন। এই আইনখন 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে প্ৰণয়ন কৰা হৈছিলে, আৰু এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিলে। মই অলপ আগতে কৈছোঁৱে তোমালোকক যে ভাৰত চৰকাৰ আইনৰ জৰিয়তে কি কৰিছিলে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা শাসন ক্ষমতা ব্ৰিটিছ গৃহ চৰকাৰৰ হাতলৈ স্থানান্তৰিত কৰা হৈছিলে, আৰু তাৰপিছৰ পৰাই কি হৈছিলে, ইংলেণ্ডৰ চৰকাৰে বা ব্ৰিটিছ গৃহ চৰকাৰে পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা পাইছিলে। আশা কৰিছোঁ তোমালোকে চাগে বুজি পাইছা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে, এই প্ৰশ্নটো আজি খণ্ডটোৰ শেষৰ প্ৰশ্ন, যে ভাৰত পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল। এতিয়া ভাৰত পৰিষদ আইন 1858 চনৰ ভাৰত চৰকাৰ আইনৰ পিছতে প্ৰৱৰ্তন কৰা হৈছিলে। এইখন আইন প্ৰণয়ন কৰা হৈছিল 1861 খ্ৰীষ্টাব্দত, আৰু এই আইন প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যটো আছিলে যে আধুনিক প্ৰশাসন ব্যৱস্থাটো হৈছে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। ভাৰত পৰিষদ আইন 1861 চনত
প্ৰণয়ন কৰা হৈছিলে আৰু এই আইন প্ৰণয়নৰ মূল উদ্দেশ্যটো আছিলে আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। এতিয়া আজিলৈ তোমালোকলৈ আগবঢ়োৱা খণ্ডটোৰ প্ৰশ্নোত্তৰসমূহ ইমানতে অন্ত পৰিছে। আশা কৰিছোঁ তোমালোকে সকলোৱে প্ৰশ্নোত্তৰসমূহ লিখি লৈছাহঁত। ইয়াতে এটা কথা কওঁ, আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ এণ্ড্ৰইড মোবাইল নাই তেওঁলোকে লগৰ সকলৰ পৰা লিখি ল'বা বুলি আশা থাকিলে। আৰু পৰৱৰ্তী খণ্ডটো তোমালোকৰ এই পাঠটোৰ প্ৰশ্নোত্তৰ থাকি যোৱা প্ৰশ্নোত্তৰসমূহ আগবঢ়া। আশা কৰিছোঁ তোমালোকে পিছৰ খণ্ডটো চাবাহঁত। আজিলৈ ইমানেই। ধন্যবাদ।